নমস্কাৰ, মই ঋতুৰাজ বৰা, পশ্চিম গোলাঘাট শিশু উন্নয়ন প্ৰকল্পৰ মই খণ্ড সমন্বয়ক। আজি এই ভিডিঅ'টোৰ যোগেদি মই সকলোকে দেখাম প্লে ষ্ট'ৰৰ পৰা আমি কেনেকৈ পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিম। পোনপ্ৰথমে সকলোৱে দেখি আছে ইয়াত প্লে ষ্ট'ৰত এবাৰ ক্লিক কৰিব লাগিব। তাৰপিছত সকলোৱে ইয়াত চাৰ্চত পোষণ ট্ৰেকাৰ চাৰ্চ কৰিব লাগিব। সকলোৱে দেখিছে পোষণ ট্ৰেকাৰ মোৰ চাৰ্চ কৰা অলৰেডি হৈ গ'ল। পোষণ ট্ৰেকাৰ তাৰপিছত ইনষ্টলত এবাৰ ক্লিক কৰিব লাগিব। এইটো 100% হোৱালৈকে কিছু সময় সকলোৱে অপেক্ষা কৰিব লাগিব। 70% হৈছে, 82 কিছু সময় অপেক্ষা কৰক। ইনষ্টলিং হৈ আছে। তাৰপিছত সকলোৱে অপেনত এবাৰ ক্লিক কৰিব লাগিব। সকলোৱে দেখিছে আমাৰ এতিয়া পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো ডাউনলোড হৈ গ'ল। সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এটা মই সকলোকে জনাইছোঁ, এই পোষণ ট্ৰেকাৰ আৰু এটা ষ্টেপত আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত ইয়াৰ ডিটেইলছ দি থৈছোঁ।